নমস্কাৰ দোস্ত, আজিৰ এই আছামিজ ৰেচিপিৰ ভিডিঅ'টোত মই আপোনালোকক বনাবলৈ শিকাম একেবাৰে সহজতে আলুৰ চিপছ, আলুকে চিপছ মানে পটেটো চিপছ কেনেকৈ বনাব তাৰ বিষয়ে। তেনেহ'লে আহক দোস্ত, মই দেৰি নকৰোঁ আৰু ভিডিঅ'টো সোনকালে আৰম্ভ কৰোঁ। দোস্ত, আলু চিপছ বনাবলৈ মই মাত্ৰ 3টা আলু আৰু আলু চিপছত দিবলৈ অলপমান চাট মছলা ল'ম। আপোনালোকে দোস্ত চাট মছলাৰ বাহিৰে ক'লা নিমখ, জলকীয়া গুড়া আৰু বিলাহীৰ গুড়া অলপ দিও খাব পাৰে। প্ৰথমতে দোস্ত আলুকেইটা ভালদৰে ৰুকনিত আলু চিপছৰ নিচিনা কাটি ল'ম। এয়া চাওক দোস্ত, একেবাৰে আলু চিপছৰ নিচিনাকৈ কাটি ল'লোঁ। তাৰপিছত দোস্ত কেৰাহীত তেল গৰম কৰিম আৰু তেল গৰম হোৱাৰ পাছত আলু চিপছখিনি তেলত ফ্ৰাই কৰিম। তেনেহ'লে আহক দোস্ত, অলপ অলপকৈ গোটেইখিনি ফ্ৰাই কৰি লওঁ। এয়া চাওক দোস্ত, গোটেইখিনি ফ্ৰাই কৰি ল'লোঁ। এতিয়া দোস্ত এইখিনিত অলপ চাট মছলা দি দিম। তাৰপিছত দোস্ত আপোনাৰ এই খাবলগীয়া ক্ৰুক ক্ৰাক আলু চিপছ ৰেডি হৈ যাব।